নমস্কাৰ মই অনামিকাই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অনামিকা কিচেনলে আজি মই বনাব লৈছো পনীৰ ভুৰ্জি দুটা পিয়াজ আৰু দুটা বিলাহীৰ সহায়ত খুব সহজভাৱে ভিডিওটো আপোনালোকৰ মাজলৈ মই লৈ আহিছো তেন্তে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি ভাল লাগে তেন্তে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব নিশ্চয় কৰিব তেন্তে আহক পলম নকৰি ৰেচিপিটো ষ্টাৰ্ট কৰো প্ৰথমে মই দুটা পিয়াজ আৰু তিনটা কেঁচা জলকীয়া এদৰে কাটি লৈছো আৰু দুটা বিলাহী কাটি লৈছো এতিয়া মই 100 গ্ৰাম পনীৰ লৈছো আৰু পনীৰখিনি মই হাতেৰে এদৰে ভাঙি দিম আপোনালোকে ইচ্ছা কৰিলে পিহনাটো মাৰি দিব পাৰিব কিন্তু এনেকৈ হাতেৰে ভাঙিলে অলপ গোটা লিখা হৈ থাকে এয়াছো এদৰে ভাঙি ল'ব আনফালে মই এখন কেৰাহীত গৰম হোৱাৰ পিছত তাত তেলখিনি দিছো তেলখিনি গৰম হোৱাৰ লগে লগে তাত মই পিয়াজখিনি আৰু জলকীয়াখিনি দি দিছো পিয়াজ আৰু জলকীয়াখিনি মই 1 মিনিট মান সময় ভাজি লম 1 মিনিট ভজাৰ পিছত মই আদা নহৰুখিনি খুন্দি ইয়াতে দি দিছো আপোনালোকে ইচ্ছা কৰিলে আদা নহৰু পেষ্টটো ব্যৱহাৰ কৰিব পাৰিব এতিয়া ইয়াত মছলাখিনিৰ ভিতৰত হালধি সোৱাদ অনুসৰি নিমখ অকমান জিৰাৰ গুৰি অকমান কাশ্মীৰী ৰেড চিলি পাউডাৰ অকমান গৰম মছলা এই সকলোখিনি এটা ভালদৰে পুনৰবাৰ লৰাই লম এইখিনি মিডিয়াম ফ্লেমত 1 মিনিট মান সময় ভজাৰ পিছত ইয়াত মই কাটি থোৱা দুটা বিলাহী ইয়াত দি দিছো এতিয়া বিলাহীখিনি মই মছলাৰ সৈতে 5 মিনিট মান সময় ভাজিম যেতিয়ালৈকে বিলাহীখিনি গলি নাযায় ইয়াছক 5 মিনিটৰ পিছত বিলাহীখিনি গলি গৈছে এতিয়া ইয়াত মই গুৰি কৰি থোৱা পনীৰখিনি দি দিম এটা পনীৰখিনি হৈতে এখিনি ভালদৰে লৰাই লম পনীৰখিনি দিয়াৰ পিছত আপোনালোকে এখিনি পুনৰবাৰ 5 মিনিট মান সময় ভাজিব আপোনালোকে ইয়াত ইচ্ছা কৰিলে ক্যাপসিকামও দিব পাৰে মটৰো দিব পাৰে তেতিয়াও ভাল লাগে খাবলৈ কিন্তু মই অতি সাধাৰণভাৱে আপোনালোকক বনাই দেখাইছো এখিনি হৈ গৈছে এখিনিতে মই কাঢ়ি থম আৰু ঠাণ্ডা হোৱাৰ লগে লগে প্লেটিং কৰিছো ইয়াছক আজি আমাৰ পনীৰ ভুৰ্জিখিনি ৰেডি হৈ গৈছে খাবলৈ খুব সুন্দৰ হয় আৰু খুব সহজতে বনাব পাৰি আপোনালোকে দেখিছে দুটা বিলাহী আৰু পিয়াজ দি মই এটো ৰেচিপি বনাইছো আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব আৰু যদি ভাল লাগে তেন্তে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নটিফিকেশন সমূহ আপোনালোকে প্ৰথমে পায় আন এটা ভিডিওৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছো তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক সুস্থ থাকক আৰু সকলোৱে হাঁহি থাকক